গাইজ আজি মোৰ নিজৰ ব্যক্তিগত ক'ব গ'লে লাভ ষ্টৰী প্ৰেমৰ কাহিনী। প্ৰেম বোলা বস্তুটো যেনেকৈ মিঠা মানে তেনেকুৱা তিতাও হয়। তো কাহিনীটো আৰম্ভ কৰিছোঁ। মই আছিলোঁ ক্লাছ 11, তাই আছিল তেতিয়া ক্লাছ 9ত। চ' তেতিয়া মোৰ কোনো গাৰ্লফ্ৰেণ্ড নাছিল, না মই কাকো ভাল পোৱা নাছিলোঁ। তেতিয়া তাই ছিংগেল আছিলোঁ ক্লাছ 11ত, তাই আছিল 9ত। ফাৰ্ষ্ট আমাৰ তেতিয়া মই যোনখন স্কুল মেট্ৰিক দিছিলোঁ এইখন স্কুলৰ পৰাই মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছোঁ। তাইক মই যেতিয়া ফাৰ্ষ্ট লগ পাইছিলোঁ তেতিয়া আমাৰ স্কুলত দুদিনীয়া নৱকথা পাতিছিল। তেতিয়া মই ফাৰ্ষ্ট লগ পাইছোঁ তাইক। তাৰপিছত সেই নৱকথাত দেখা পালোঁ। নৱকথাত দেখা পাই এনেই লগৰকেইটাৰ লগত জাষ্ট মই গৈছিলোঁ একেলগে, গৈ মেলি সিহঁতৰ কাষতে বহিছিলোঁ। তাৰপিছত মই আকৌ চবৰ লগত ধেমালি কৰি থাকোঁ। সেই হিচাপে মই ধেমালিতে তাইক এনেই ধেমালি কৰি মেলি তাইক মই মানে প্ৰপ'জ কৰাৰ নিচিনা আৰু তাইক ক'লোঁ আৰু মানে কেনেকুৱা ভাল লাগিছে তোমাৰ, ভাল পাবা নেকি, সেনেকৈ ক'লোঁ। কোৱাৰ পিছত তাই অলপ মানে হেৰি কৰি মেলি কৈছে, কেনেকুৱা আৰু এনেকুৱা অভদ্ৰ এনেকুৱা মানে অলপ হেৰি কৰে। মই মানুহটোৱে তেনেকুৱা, মই অভদ্ৰ বুলি কৈছোঁ। তাৰপিছত আৰু গ'ল। তাৰপিছত ময়ো বাদ দিলোঁ আৰু মই আৰু মাথাত খেয়ালে কৰা নাই আৰু। তাৰপিছত আৰু আহিলোঁ মোৰ ৰুমত। তাৰপিছত মোৰ লগৰ ছোৱালী দুজনী মানে সিহঁতৰ ঘৰৰ ওচৰৰে হয় ন তাই। তাৰপিছত তাহাঁতি সুধিলে, সোধাৰ পিছত তাইক সুধিছে বোলে এনেকুৱা ল'ৰাটো ভাল, ল'ৰাটো কাৰণে। তাৰপিছত আৰু তাই 14 তাৰিখে আছিল নৱকথা, তাৰ 15 তাৰিখে আকৌ মানে দুদিনীয়া নৱকথা, আকৌ 15 তাৰিখে মোক তাই আহি মেলি নিজে ৰিজাল্ট দিছে। মানে তাই বেলেগতে কৈছে মই ভাল পাম বোলে তাইক সুধিলে। তাৰপিছত তেনেকৈ আহি মেলি মোক লগৰ যোনকেইটা অলপ ছাপোৰ্ট কৰিছিলে সেইকেইটাই তাৰপিছত ক'লে বোলে তোক ভাল পাব। তাৰপিছত আৰু সেই টাইমত কেনেকুৱা খুচি আৰু ভাল পাব কিবা বহুত খুচি লাগিছিল তেনেকৈ। তাৰপিছত তেনেকৈ গ'ল। যোৱাৰ পিছত নেক্সট হ'ল নৱকথা শেষ হোৱাৰ পিছত তাৰে দুদিনমান মই কলেজ যোৱা নাছিলোঁ। তাৰে দুদিনৰ পিছত গ'লোঁ। তাৰপিছত লগৰ এটা পিছত তোক দেখোন কথা পাতিব মাতিছে, তই নাযাওঁ কেলৈ এনেকৈ ক'লে। তাৰপিছত ময়ো আৰু ফাৰ্ষ্ট টাইম গৈছোঁ ওচৰত গৈ মেলি তাই এটা ধুনীয়া মিচিকৈ হাঁহি এটা মাৰিছে। হাঁহিটো মাৰি আৰু ফিদা বুলি কয় ন, মই ফিদা গ'লোঁ, কোন ফিদা। তাৰপিছত তাই এনেকৈ খিৰিকীখন আছে, খিৰিকীখন দি আমি কথা চথা পাতিলোঁ স্কুলত আছে। তাইৰ ৰুমত, মই বাহিৰত আৰু কথা চথা পাতিলোঁ ধুনীয়াকৈ। কথা চথা পাতি তেনেকৈ ধুনীয়াকৈ চলি আছে। তেনেকৈ 1 মাহ গ'ল, 2 মাহ গ'ল, ধুনীয়াকৈ গ'ল। তাৰপিছত মই 12 পালোঁ। মই ফাইনেল এক্সাম মানে 11ৰ এক্সাম দিলোঁ। তাৰপিছত তাইও 9ৰ এক্সাম দিলে, তাই 10 পালে, মই আপোনাৰ 12 পাই গ'লোঁ। তাৰপিছত বাকী পাছটোত আপোনালোকক কৈ আছোঁ।